অহা বছৰ হেনো চৰকাৰী চাকৰি কৰা ল'ৰা এটা চাই মোক বিয়া দিব কিনো একেটা কথাকে কৈ থাকা খালি চৰকাৰী চাকৰি নথকা ল'ৰাৰ কি বিয়া পাতাৰ অধিকাৰ নাই ভাল পোৱাৰ ক্ষমতা নাই দেউতাক কৈ দিবা চৰকাৰী চাকৰি কৰা মানুহতকৈ দুগুণ ইনকাম কৰি দিম খালি চৰকাৰী চাকৰি লাগে আমিও চৰকাৰী চাকৰি পালোহেঁতেন কিন্তু মন্ত্ৰী MLA লিংক নাই কাৰণেহে কিয়নো ইমান খং কৰি আছা মই অকল কথাটোহে কৈছো মই চব ঠিক কৰি দিম নহয় তুমি একো টেনশ্যন ল'ব নালাগে কিন্তু দেউতাক কি ক'বা দেউতাক কম বুজাম যে চৰকাৰী চাকৰি নকৰিলেও উপাৰ্জনৰ বাট বহুত আছে চৰকাৰী চাকৰি নকৰা মানুহো সুখত থাকে পৃথিৱীত যিমান ধনী ধনী মানুহ আছে আটাইতকৈ ধনী মানুহবোৰ চৰকাৰী চাকৰিয়াল নহয় তেওঁলোক ব্যৱসায়ীহে কিবা নহয় কিবা এটা কৰি ল'ম নহয় দুপইচা কম হ'ব কিন্তু তোমাক শান্তি আৰু মৰমত ৰাখিমতো কিয় ইমান টেনশ্যন লোৱা আপোনাৰ নাম ৰাহুল দ্ৰাৱিৰ নহয় গভীৰ ৰাহুল গভীৰ বৰা টেল মি সামথিং এবাউট ইয়োৰছেল্ফ ইয়া একচুৱেলি মই আমেৰিকান আৰু ব্ৰিটিছ ইংলিছ দুয়োটাই জানো কিন্তু তথাপিও মই উত্তৰখিনি অসমীয়াতে দিম কাৰণ মই ভাবোঁ আমিয়ে অসমীয়া জাতিটো বচাই ৰাখিব লাগিব সেইকাৰণে জয় আই অসম হ'ব হ'ব বাদ দিয়ক এইবোৰ নালাগে আপোনাৰ বায়'ডেটাত লিখা আছে যে আপুনি লাষ্ট 2 বছৰত হয় 3জনী গাৰ্লফ্ৰেণ্ড সলনি কৰিছে গতিকে আমি কি বিশ্বাসত এতিয়া আপোনাক সৃষ্টিৰ বয়ফ্ৰেণ্ড হিচাপে চিলেক্ট কৰিম চাওক অলপ ভালকৈ ন'টিচ কৰকচোন মোক মোৰ ইন'চেণ্ট মুখখন বিশ্বাস কৰক মই গৰমত নাঘামো নহয় যেতিয়া ঘামো তেতিয়া ঘাম নোলায় ইন'চেঞ্চবোৰ ওলাই যায় মোৰ আৰু মোৰ ঘৰৰ ওচৰৰ ভণ্টিবিলাকেও মোক ইন'চেণ্ট দাদা বুলি মাতে মানুহটো কিন্তু চিনি আছে দেই আপোনাৰ লাষ্ট গাৰ্লফ্ৰেণ্ডজনীৰ লগত ব্ৰেকআপ হোৱাৰ কাৰণকেইটা কওকচোন প্ৰথম যিজনী মোৰ গাৰ্লফ্ৰেণ্ড আছিলে তাই ভালটো মোকেই পাইছিলে তাই বেষ্ট ফ্ৰেণ্ডৰ লগত পলাই গ'ল আৰু ছেকেণ্ড যিজনী মোৰ গাৰ্লফ্ৰেণ্ড আছিলে তাইও ভালটো মোকেই পাইছিলে কিন্তু পাতি লোৱা দাদা এটাৰ লগত গুচি গ'ল হ'ব হ'ব আৰু এজনীৰ লগত মোৰ কি হ'ল নালাগে নালাগে পুৰণা কথাবিলাক বাদ দিয়ক আপোনাৰ এতিয়া এনেকুৱা কি কোৱালিটি আছে যে আমি আপোনাক এৰ বয়ফ্ৰেণ্ড হিচাপে চিলেক্ট কৰিম সেইটো কওক চাওক পইণ্ট নম্বৰ 1 মই ইমান ডাউটফুল নহয় মই ইমান সন্দেহ কৰি নাথাকোঁ তাই যদি ৰাতি 1 বজাতো ফোনত বিজি থাকে মই ভাবিম যে মাকৰ লগত ফোনত বিজি আছে সেইবিলাকক লৈ মোৰ একো ইচ্ছু নাই মানে পইণ্ট নম্বৰ 2 হৈছে মই তাইক সম্পূৰ্ণৰূপে ফ্ৰীডম দিম তাই কাৰ লগত ফুৰিছে কাৰ লগত খাইছে সেইবোৰক লৈ মোৰ একো মতলবেই নাই বাকী পইণ্ট নম্বৰ 3 যে মই ছ'চিয়েল মিডিয়াক লৈ পেলাই ইমান লাগি নাথাকোঁ হোৱাটছআপ ফেচবুক এইবিলাক মই ইমান চেক কৰি নাথাকোঁ তাই কাৰ ফটো ৰিয়েক্ট কৰিছে লাভ ৰিয়েক্ট দিছে কাৰোবাক চেনি দিছে এইবিলাক মোৰ একো মতলব নাই এতিয়া কওক আপোনাৰ মোৰ পৰা কি এক্সপেক্টেশ্যনছ আছে নাই মোৰ কি এক্সপেক্টেশ্যনডাল থাকিব মোৰ একো নাইকিয়া অন্তৰৰ পৰা ভাল পাবা হৈ যাব কিন্তু আপোনাক দেখিলেচোন অলপ চেনি যেন লাগে সেইটোৰ বিষয়ে আপুনি কি ক'ব আপুনি লুকছলৈ কিয় গৈ আছে আৰু মই চেনি নহয় আই এম জাষ্ট ৰোমেণ্টিকেলি এক্টিভ মই যে আপোনাৰ কথাত একদম ইমপ্ৰেছড হৈ গৈছোঁ থেংক ইউ কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত সেই চৰ্তটো যদি আপুনি মানি লয় তেনেহ'লে কাইলৈৰ পৰা মই আপোনাৰ কি গাৰ্লফ্ৰেণ্ড চৰ্তটো কওক না ৰিলেশ্যনশ্বিপত অহাৰ পাছত আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো মোক দিব লাগিব যদি আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো মোক দিয়ে তেনেহ'লে আপুনি একচেপ্টেড যদি নিদিয়ে চৰি ইউ আৰ ৰিজেক্টেড নিদিওঁ জানিছিলোৱে না বহক না শুনক না মোৰ ফেচবুকৰ পাছৱৰ্ডটোৱেই হৈছে নিদিওঁ @420 NIDIU